ৰাতি 10 বাজিছে এতিয়া আমি অকমান যোগাৰ চলাই আছো 31ৰ কাৰণে বিশেষকৈ বতৰটো অলপ বেয়া কৰিছে আৰু তাৰ বাবে আমি অলপ টিপাল দি ঘৰ এটাকে সাজি লৈছো যাতে বৰষুণ দিলে আমাৰ সুবিধা হয় কামত লাগি আছো দাস আছে দাস ফালে চাই দিয়ক 31 আয়োজন আৰু সকলোৱে ফূৰ্তি কৰক ভালকৈ ফূৰ্তি কৰক যাতে বছৰটি সকলোৰে বাবে ভালকৈ যায় ভালকৈ আহক দিনবিলাক ভাল হওক আৰু আমি এইখিনি কৰিছোঁ সকলোৱে আছে ন কাইলৈ পুৰা আমাৰ পাৰ্টি হ'ব ৰাইজে নখোজ কৰিলে নৈ বয় এষাৰ কথা আছে তেনেদৰে আমি এজনে কৰা কামটো যদি আমি দুজন বা তিনিজনে একেলগে কৰোঁ কামখিনি বহুত সোনকালে হয় আৰু কৰিও ভাল লাগে তেনেকৈ আমি কামখিনি কৰি আছোঁ এতিয়া ওপৰত টিপাল দিব লাগিব টিপালখন নিবলৈ লৈছোঁ টিপালখন ব্লগ বনোৱা বান্ধৱী দেখিলে নাই বান্ধৱী বোলে ওলাই গৈছে বোলে অভ্যাস হৈ গৈছে বান্ধৱী কাম চলি আছে আৰু এনেদৰে আমাৰ কামবিলাক চলি থাকে মাজে সময়ে যিটো প্ৰয়োজন হয় মানে আমাৰ কামৰ বহুত বেছিয়ে থাকে তথাপিও সময় দিনৰ ভাগত সময় নাপাওঁ ৰাতি আহি আমি প্ৰায় 10 মান বজাৰ পৰা আমি কাম ষ্টাৰ্ট কৰোঁ আমি ঘৰটো এনেকৈ বনাম বুলি ভবা নাছিলোঁ কাৰণ বতৰটো ঠিকেই আছিল কিন্তু হঠাৎ বৰষুণ দিয়াৰ কাৰণে আমি ঘৰটো বোলো এনেকৈ নকৰিলে নহ'ব বনাইছোঁ আৰু এই ঘৰটো বনাই চাগে সকলোৱে বনায় যেনেকৈ ধৰক ভেলাঘৰ মাঘৰ বিহুৰ সময়ত আমি এইখিনি কৰোঁ কিন্তু আমাৰ এইখিনি কৰি ভাল লাগিলে আৰু সেইটো কাৰণে আমি ভাবিছোঁ আমাৰ ঘৰটো আমি ভাঙি নিদিওঁ মাঘৰ বিহুলৈকে থাকিব তাৰপাছত আমি কাৰণ টিপালখন আমাক লাগিব আমি অলপ চাপৰ কৰিছোঁ এটা এটা টেকনিকত কাটি থকা হৈছে ওপৰ পাতটো আমি পেলাই নিদিওঁ মানে ওপৰটো বহাই দিব লাগিব ইয়াত যিহেতু ওপৰত আমি ফিক্সকৈ বান্ধি দিয়া হৈছে ফিক্সকৈ মানে টিপালটো একো প্ৰব্লেম নোহোৱাকৈ পলিথিনেৰে বান্ধি দিয়া হৈছে সেইটো কাৰণে এনেকুৱা এটা টেকনিক লগাই আমি কামটো কৰিছোঁ যাতে ওপৰখিনি আমি আকৌ খুলিব লগা নহয় সেইবাবে কাটি আছোঁ এইটোকে আমি বহাই দিব লাগে এইটোকে বহাই দিব লাগিব তাৰে ব্যৱস্থা কৰি আছোঁ আমি ওখ হ'ল মানে ওখ হ'লে আপোনাৰ টিপালটো স্পেচটো আমাৰ কম পাই যাম আমি অলপ চাপৰ কৰি দিছোঁ যাতে আমাৰ বহল হয় জেগাটো ঘৰটো হৈ গ'ল ৰাতিপুৱা মই ভিডিঅ'টো কৰিছোঁ কাৰণ ৰাতি আপোনালোকক ভিডিঅ'টো কৰিলে ভালকৈ দেখা পোৱা নাযাব সেইকাৰণে ৰাতিপুৱা ভিডিঅ'টো কৰিলোঁ কেনেকুৱা হৈছে জনাব কমেণ্ট কৰি যিমানখিনি পাৰোঁ কৰিছোঁ আৰু বিশেষ যোগাৰ বুলিবলৈ নাই বাঁহৰ অকণমান প্ৰব্লেম হৈ আছে বিশেষ বাঁহ আমাৰ ওচৰত নাছিলে যোৰা টাপলি মাৰি কামটো কৰিলোঁ আৰু টিপালটো আমাৰ ফাৰ্মৰ কামত আনি থোৱাৰ কাৰণে সুবিধা হ'ল লগাই দিবৰ কাৰণে আৰু খেৰখিনি ওচৰৰ পৰাই আমি আনিছোঁ
ইয়াত শুবলৈ ভাল হ'ব আৰু বিশেষকৈ খেৰৰ ওপৰত শুই হোৱাৰ মজাটোৱে বহুত বেলেগ যিসকলে কৰিছে গম পায় বহুত উন্নতি থাকে অলপ লাইটিঙৰ ব্যৱস্থাও কৰি দিছোঁ যাতে ৰাতি দেখি ভাল লাগে এতিয়া সময় কেইটা হৈছে পৰম 3 বাজিছে নেকি 3 বাজিছে আমাৰ আজি এটা মানে প্ৰথম কৰিছোঁ এইটো কাম কৰিব গৈ আছোঁ এতিয়া দেখিছে আপোনালোকে গাহৰিটো আজি অকণমান ভাবিছোঁ হা আহিছোঁ এয়া কৰিছোঁ ৰাতিপুৱাই আৰু 3 বাজিছে সকলোবিলাক দেখাব মই নোৱাৰিম বাৰু তথাপিও আমি আহিছোঁ কেনেকুৱা দেখিলা ওলোৱা নাই যে তুমি যিমান যি হ'লেও বেয়া লাগিছে নিজৰ ফাৰ্মতে তুলি দালি ডাঙৰ দীঘল কৰাৰ পাছত তেনেকৈ অকণমান ইম'চনেল হৈ যাওঁ উপায় নাই এইটো এটা চিষ্টেমে এনেকুৱা কৰেই যিহেতু আমি ঘৰত হাঁহ কুকুৰা পুহিলে আমি মাৰি খাওঁ তেনেকুৱা নিচিনাই কিন্তু তথাপিও এটা ডাঙৰ বস্তু অলপ বেয়া লাগিছে উপায় নাই সামৰিছোঁ আৰু বজাৰ কুকুৰটো ভাল আছে ইমান দেৰি পৰা মাংস কিনি আছে এডোখৰ ধৰা নাই কিন্তু মালিক কোন হয় মালিক নহয় ভাই তই যেনেকে এইখিনিত লাগি আছে সি সেইটো নাই লাগে কৈ দিয়া এইফালে চোৱা চব আছে ইয়াত ন আমি একদম পুৰা পাৰ্টি কৰি আছো এইফালে ঘৰটো বনাই থৈছো আমাৰ ঘৰত কোন থাকিব আজি এইফালে মা আছে যদু এইটো আমাৰ মন্ত্ৰী ৰাহুল মৰমী যদু ক'ত আছে যদু ওলোৱা নাই যে কেমেৰাত যদু ওলাইছে হিৰো ক'ত আছে হিৰো পদুম আমি এনেকে আজি ফূৰ্তি কৰি আছো ন মৰমী নাচিব লাগিব অলপ পাছত আমি ন নাচিব লাগিব কপিয়াতে আহি যাব মোৰ আমাৰ পাৰ্টি চলি আছে আমাৰ গেষ্ট সকলোবিলাক আহিছে খুব ভাল লাগিছে আৰু তুমি গায়বে হবে হিরো করে দে হিরো এনেকে আজি ছুটি কৰি আছো ন মমি নাচিব লাগিব অলপ ন পুৰা নাচিব লাগিব হাঁহ চলি আছে এইটো হাঁহ নহয় জানো
বনাই আছে খুৰী পুৰা কাম কৰি আছে আমাৰ খুৰী আছে গাড়ীটিৰ মা দেউতা আছে স্মক পৰ্ক চলি আছে খৰিকাত দিয়া কালি একদম খৰিকা বনাই মন্তি এইটো মেইন ৰং আকৌ ভিতৰত আছো নীলাবৰ সৈতে এইটো আমাৰ টেণ্ট আজি আমি ইয়াতে শুম ন মন্তি কোৱা কি কেনেকুৱা লাগিছে তোমাৰ ইয়াত থাকি ভালে লাগিছে ভাইটিক লগ পাই কেনেকুৱা লাগিছে ভালে লাগিছে কেআৰটি চাউল নহয় এইটো অলপ বেলেগ ধৰণৰ আমি ফূৰ্তি কৰি আছো এতিয়া ন আজি খানাটো কেনেকুৱা লাগিছে ভালে লাগিছে কিমান ভাল লাগিছে মাইনা এটা কৈ দিয়া তুমি নাহিলা মিছ কৰি আছো বুলি তোমাক কৈ দিয়া আৰু ওপৰত ঢাৰি পাতি প্লাষ্টিকৰ আমি এনেকে শুম আজি খুব ভাল লাগিব আপোনালোকেও খুব ভালদৰে উদযাপন কৰক আৰু সুৰাপান কৰি গাড়ী বাইক একো নচলাব চৰকাৰৰ নীতি নিৰ্দেশনাবিলাক মানি চলক অকল চৰকাৰৰ নীতি নিৰ্দেশনা বুলি নহয় আমি যিকোনো অকেজনতে আমি যাতে খাই বৈ সুৰাপান কৰি আমি চলাব নালাগে অনুৰোধ সকলোকে অনুৰোধ জনালোঁ আমিও সেইটো ৰুল মানিব লাগে যদু আছে এইফালে মৰমী মন্তি এই হিৰো চাওঁ হিৰো মুখখন চাওঁ ফেন লাইট লগোৱা নাই আমাৰ নীলাভ আছে আমি আমাৰ টেণ্টত আছো ন এইফালে চোৱা ঐ মন্তি শুই আছে কৈ দিয়া মাইনা তুমি থকা হলে ভাল লাগিলে বুলি কৈ দিয়া হেঁতেন তাৰপৰা আৰু তেনেকুৱা